হাই ফ্ৰেণ্ডছ, আজি স্বাগতম জনাইছোঁ ৰণ ভাইটি চেনেললৈ আন এটি নতুন ব্লগৰ সৈতে। আৰু আজি মোক সহযোগ কৰিব মোৰ পত্নী ব্লগটো বনোৱাত। এয়া মোৰ পত্নী। আৰু আজি আপোনালোকক দেখাম আমাৰ সৰুকৈ এখন বাগিচা টাব কেইটামান আনি কেনে দুটামান ফুল আৰু কিবা কিবি ৰুইছে, তাকে আপোনালোকক আজি দেখাম। চাই থাকক ভিডিঅ'টো শেষলৈ। প্ৰথম দেখাওঁ আপোনালোকক স্নেক প্লেন। এইডাল বাটিতে ৰুই দিছোঁ আৰু উপায় নাই। এই গিলাচত আছে ফুট জলকীয়াৰ পুলি। এইটো এটা। তাৰপিছত আছে এইডাল মানি প্লেন। এইটো পাতফুলে চাগে ন? পাতফুল স্নেক প্লেন। ঘৰৰ ভিতৰতো আছে স্নেক প্লেন। একো বাচি যোৱা নাই আৰু টেমা চেমা যি আছে পেলনীয়া চবতে ৰুই দিছোঁ আৰু ন, নে কি কোৱা? কিটো এল'ভেৰা ন? এইবোৰ জলকীয়া পুলি। এইডাল কি ইনডোৰ প্লেন। মানি প্লেন ৰুই দিলে বোলে পইচা হয়, পইচা পাতি নাই দিয়ক, চলিব পাৰি আছোঁ আৰু কিবাকে। এইডাল কি? এইডাল কুঞ্জলতা। আৰু এইডাল কি আছিল? মৰি গ'ল। পুদিনা পাত আছিল। পুদিনা খালোঁ কেইসাঁজমান। জবা ফুল। এইটো পুলি ফুটিছে। তাৰপিছত এইটো একো নাই। এইকেইটা টাব খালি। এইটো জেব্ৰা প্লেন বুলি কয়। জেব্ৰা প্লেন। বাপৰে। এইকেইটা কি? এইবিলাক কেলেণ্ডুলা ফুল। আৰু কেলেণ্ডুলা ফুল মই যাইছোঁ এইডাল অপৰাজিতা। বাহিৰত ৰুই দিলে দেখোন বেৰা নিদিলেও চলি যায়। এইডাল সেই স্পাইডাৰ প্লেন। কোনডাল? এইডাল স্পাইডাৰ প্লেন। আৰু কৈ যোৱা তুমি কি আছে? বেঙেনা পুলি খাব পামনে? এইবোৰ বেঙেনা পুলি। এইটো কেলেণ্ডুলা ফুল। এইটো নেমুৰ পুলি। এইকেইটা নেমু পুলি। গোল নেমু নে হেৰি? এইটো কাজি নেমু। এইটো স্পাইডাৰ প্লেন। লাগিলে দোকানে দিব লাগিব। এইবোৰ জলকীয়া ফুল ৰুইছিলোঁ। এইবোৰ মই অলপ খেতি কৰি ভাল পাওঁ। খেতিয়ে আচলতে বাগিচা আৰু সেয়া ফুলনি বাগিচা নহয় আৰু ডাইৰেক্ট খেতিও আছে লগত, প্লাছ হৈ আছে। এইবোৰ জলকীয়া পুলি। এইবোৰ কেলেণ্ডুলা। এই গোটেই কেলেণ্ডুলা। এইবোৰ এইবিলাক সৰু সৰু ফুল ফুলে। ইয়াতে এইটো মই গিলাচতে ৰুইছোঁ। কিটো? কেলেণ্ডুলা নহয়। কি এইটো? এইটো মজ ৰ'জ বুলি কয়। মজ ৰ'জ। পদিনা। এইটো এটা ফুলৰ গছ। এইটো কি? জলকীয়া পুলি। এইটো পাত ফুল। এইটো কুঞ্জলতা। এইটো নিজে নিজে হৈছে, ক'ৰ পৰা কেনেকৈ হ'ল নাজানো। এইটো পাত ফুল। এইটো কুঞ্জলতা। এইটো মই আজি পুতি দিছোঁ। কুঞ্জলতা আৰু পাত ফুল। এইটো পাত ফুল। এইটো কি? এইটো পাত ফুল। এইবিলাক এইটো ডায়েনথাছ। এইটো জবা। পাত ফুল। এইটো এটা গোলাপ, কিন্তু এতিয়া ফুলা নাই। গোলাপ ফুল ফুলা নাই, ফুলিব। এইটো পাত ফুল। এইটো ৰঙিয়াল ফুল। কালাৰ হ'ব ন পিছত? এইটো পাত ফুল। এইটো জবা ফুল। এইটো পাত ফুল। ওচৰৰ পৰা দেখুৱাচোন। ওচৰৰ পৰা দেখিলে এই পাত ফুল। এইটো কলি ওলাইছে। লাগিব। এইটো জবা ফুল। এইটো ডালিয়া ফুল। এইটো
এইটো এটা ফুল, এইটো ঠাণ্ডাৰ দিনত ফুলে। ঠাণ্ডা দিনত ফুলে, এতিয়া গৰম নুফুলে। এইটো নাম কি এইটো ফুলৰ? এইটো ফুলৰ নাম নাজানো কি। এইটো কুকুৰা জবা। কুকুৰা ৰবা। এতিয়ালৈকে লাগা নাই। এইটো ভোট জলকীয়া কিয় মোৰ নালাগে তেজপুৰৰ নাজানো। টিচাৰ এজনে দিছিলে, কিন্তু এতিয়ালৈ নালাগিলে। কিন্তু কিয় বা ফুলিহে লগা আছে, নাই, কিন্তু ফুল ফুলি আছে, কলি হৈছে, কিন্তু এতিয়ালৈ লগা নাই। কিয় বা জনাবচোন, কিবা উপায় আছে যদি। অলপ অলপ মান ধনিয়া মানে চব খেতি আছে ন? এইটো বাখা তিতা। অঁ, ঔষধত লাগে না এইবিলাক, সেইকাৰণে। এইডালে ভোট জলকীয়া, কিন্তু নালাগে, দুইডাল মই উঠি গৈছোঁ। আমাৰতো ইয়াতে বৰপেটা এইটো ভাষাত গেন্ধে মালতী। বৰপেটা ভাষাত গেন্ধে মালতী। আপাৰত ইয়াত নাৰ্জী ফুল কয়। আপাৰৰ ফালে নাৰ্জী বুলি কয় ন? এইটো বেঙেনাটো। অঁ, বেঙেনা বুলি। এইটো গেন্ধে মালতী। গেন্ধে মালতী একে। কি? তৰা ফুল, তৰা ফুল বৰ ধুনীয়া লগা লাগে, নাই ন? এইটো লাগিব। ফুলিলে বৰ ধুনীয়া লাগে। এইটো তৰা ফুল ধুনীয়া লাগে, এইটো নয়ন তৰা ফুল। এইটো নয়নতৰা জানে। বহুত মই মানে লক্ষ্য কৰি আছোঁ বহুদিনৰ পৰা, দুপৰীয়া ভাত পানী খাই উঠাৰ পিছত মানে নাই আৰু, মানুহজনে ক'ত গ'ল, এইবিলাক মানে কৰি সময়খিনি পাৰ কৰে। ভালেই হৈছে, দেখাত ভালো লগা হৈছে ঘৰটো। আৰু ইয়াৰ পিছতে দেখাওঁ, মই সিদিনা কি কৰিলোঁ, এই জংঘলখিনি চাফা কৰিলোঁ হা, বনখিনি গোটেইখিনি চাফা মেলি কৰি, তাৰমানে তাত ৰুই দিছোঁ তামোলৰ পুলি। 50টামান তামোলৰ পুলি ৰুই দিছোঁ। তামোলৰ পুলি ৰুই দিলোঁ 50টামান। কি বা হয় ক'ব নোৱাৰোঁ। এতিয়া ইয়াতে দিলোঁ বাৰু, এতিয়া বাচেনে মৰে ঠিক নাই। আজি কিছুদিন হ'ল, ঠিকে আছে এতিয়ালৈ। ইয়াৰ পৰা উঠাই নি আৰু ঘন ঘনকৈ ৰুই দিছোঁ, উঠাই নি আকৌ ৰুব লাগিব ভালকৈ। তামোলৰ যিহে দাম হৈছে, এইকেইডাল লাগিলেতো ক'বই নালাগে, দোকান খুলি বহি যাওঁ নেকি। ইফালে চাব আহোঁতে, তামোলৰ পুলি আমি চাব আহোঁতে, এই ৰিয়ানে কি কৰি আছে ইফালে চাওকচোন, একেবাৰে সি বালিৰ লগত খেলি আছে। আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটি। চেনেলটো যদি ভাল পালে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।